কাজি নেমু, গোল নেমু, গুচ্ছা নেমু, কি যে অগৰম পগৰম নেমুবিলাক ওলালে ন নিশ্চয়। সকলো ফ্ৰেণ্ডকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো হৈছে যে মই নেমু খেতিও কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে বাওঁ চাইডে এইখনত চাওক, এইখন আছে মোৰ ফুল ডিছপ্লে হয়। আজি আপোনালোকক দেখুৱাইছোঁ যে মই নেমু খেতি কৰি আছোঁ। মই এতিয়ালৈকে টোটেল 200 জোপা নেমুৰ খেতি কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে, কিন্তু নেমুত নিশ্চয় বহুত লছ হৈছে। আৰু যিসকলে নেমু খেতি কৰি আছে আপোনালোকেও পিছৰ বছৰ বহুত লছ হ'ল ন, ঠিক সেইদৰে মোৰ বহুত লছ হ'ল। কিন্তু লছ হ'লেও আপোনালোকে ভয় নাখাব, নেমুৰ দামটো তেনেকুৱা হৈ থাকে, কেতিয়াবা বাঢ়ে কেতিয়াবা কমে। আৰু যেতিয়া দাম কমি যাব আপোনালোকে গম পায়, তেতিয়া নেমু লগাবলৈ এৰি দিব। গতিকে আপোনালোকে যদি ঘৰতে আছে যে আপোনালোকে এনেকৈ নেমু খেতি কৰিব পাৰিব, কোনো ডাঙৰ কথা নাই। নেমু গছ ঘৰতে আপোনালোকে উলিয়াব পাৰিব, মানে যিকোনো গছ আপুনি যদি অলপমান দিমাগ লগাই নহয়, আপুনি নিজৰ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰিব যিকোনো গছ, মানে ফল মূলৰ, বিশেষকৈ ফল মূলৰ গছৰ বিষয়ে কৈছোঁ। আপোনালোকে দেখা পাইছে এই বাওঁ চাইডে এইবিলাক হৈছে নেমু। ইয়াত 3 প্ৰকাৰৰ নেমু আছে। প্ৰথমতে আছে কাজি নেমু, থাৰ্ডত আছে গুচ্ছা নেমু আপোনালোকে নিশ্চয় জানে হয়, আৰু 3 নম্বৰত আছে মোৰ ইয়াত গোল নেমু। এই 3টা নেমু খেতি কৰি আছোঁ। গুচ্ছা নেমুত মানে ঢেৰ ধুমধুমকৈ লাগে। আপোনালোকে যেতিয়া লাগিব মই তেতিয়া দেখুৱাই দিম। আজি মই আপোনালোকক এই ভিডিঅ'টোতে দেখুৱাইছোঁ অকল মোৰ নাৰ্চাৰীখন, যে মোৰ নাৰ্চাৰীত মই 200 জোপা নেমু খেতি কৰি আছোঁ। যদি আপোনালোকে নেমু খেতি কৰিম বুলি যদি ভাবিছে, মানে কেনেকৈ কৰিব, আজিৰ পৰা তাৰ ওপৰতে ভিডিঅ'বিলাক চলাম। গতিকে লাষ্টলৈকে ভিডিঅ'বিলাক চাব, তেতিয়াহে আপোনালোকে বুজি পাব যে কোনটো মেডিচিন ক'ত ইউজ কৰিব লাগে। তাৰ উপৰিও ধৰি লওক কেনেকৈ ঘৰতে আপোনালোকে পুলি উলিয়াব পাৰিব, হয়নে নহয়। আপোনালোকে এটা কথা নিশ্চয় জানে হয়, যে আপোনালোকে যদি মাৰ্কেটৰ পৰা যদি নেমু গছৰ পুলি এটা কিনিবলৈ যায় নহয়, বহুত টকা ল'ব। এটা পুলিত কমচে কম 40-50 টকা ল'ব। গতিকে আপোনালোকে ঘৰতে কি ধৰণে নেমু পুলিটো উলিয়াব পাৰিব, ঘৰত উলিয়াই লোৱা নেমু পুলি নিচিনা হ'ব নোৱাৰে। যদি বজাৰৰ পৰা কিনি আনে কি নেমু দি দিব আপোনালোকে কোনো ধৰিব নোৱাৰিব। গতিকে আপোনালোকে মই যিবিলাক ভিডিঅ' দিওঁ না, আপোনালোকে লাষ্টলৈকে চাব, তেতিয়া আপোনালোকে সকলো কথা বুজি পাব যে কেনেকুৱা কি ক্ষেত্ৰত নেমুবিলাক লগাব লাগে, আৰু কোনটো সময়ত লগাব লাগে, কেনেকুৱা নেমু লগালে আপোনালোকে ধৰি লওক কম জেগাত অধিক কমাব পাৰিব। গতিকে সকলোবিলাক ভিডিঅ' আপোনালোকে আহিবলগীয়া টাইমত পাই থাকিব। আজি এই ভিডিঅ'টোতে আপোনালোকক দেখুৱাইছোঁ যে মই নেমু খেতি কৰি আছোঁ, তাৰে এটা সৰুকৈ ভিডিঅ' বনাই দিছোঁ। যদি আপোনালোকে নেমু খেতি কৰিম বুলি ভাবিছে ন, নেমু বুলি কওঁতে মুখত পানী ওলাইছে নেকি? মোক কিন্তু কৈ যাওঁতে মুখত পানী ওলাই গৈছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু যিমান পাৰোঁ ন সাৰৰ বিষয়ে আপোনালোকক এতিয়া আনি আছোঁ। ইয়াৰ ছেকেণ্ড ভিডিঅ'টো আনি আছোঁ যে অৰ্গেনিক মেডিচিন কাক কয়। অৰ্গেনিক আপোনালোকে গম পাইছে নে, জৈৱিক সাৰ, জৈৱিক সাৰ কাক কয়, তাৰ বিষয়ে আপোনালোকক আহিবলগীয়া ভিডিঅ'টো আনি আছোঁ। ইয়াৰ আগতে দিছিলোঁ অৰ্গেনিকৰ মেডিচিনৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো চাই বহুতে মোক কমেণ্ট কৰিছিলে। ফেচবুকত চবচে বেছি কমেণ্ট কৰে, আৰু ফেচবুকত মোৰ ফ্ৰেণ্ড বহুত আছে। গতিকে তেওঁলোকে মোক কমেণ্ট কৰিছিলে যে এইটো কেনেকৈ দিব লাগে। গতিকে আহিবলগীয়া ভিডিঅ'টো আপোনালোকে চাব যে অৰ্গেনিক মেডিচিন কি হয় আৰু কেনেকৈ ইউজ কৰিব লাগে, তাৰ বিষয়ে আপোনালোকক ভিডিঅ' বনাই দিম। আজি ভিডিঅ'টোত অকল মই আপোনালোকক দেখুৱাইছোঁ যে মই এইখনেই নেমু খেতি কৰি আছোঁ, আৰু ইয়াত মই এই 2টা মেডিচিন ইউজ কৰি আছোঁ। আপোনালোকে চাই লওক, আপোনালোকক এইবিলাক চব অৰ্গেনিক মেডিচিন হয়। আৰু পিজিআৰ এইটোক কয় PGR। গতিকে এই সকলোবিলাকৰ বিষয়ে যদি আপোনালোকে জানিবলৈ মন আছে, মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুন আহিছে, একবাৰ ছাবস্ক্ৰাইব বাটনটো দবাই ল'ব। আৰু যিসকলে খেতিৰ প্ৰতি অনুৰাগী হয়, যিসকলে খেতি কৰি ভাল পায়, ধৰি লওক গছ গছনি লগাই ভাল পায়, আপোনালোকে মোৰ চেনেলটো একবাৰ কৰি লওক। আপোনালোকৰ সকলোবিলাক গছৰে হওক, যিকোনো মেডিচিন হওক, কেনেকৈ কি কৰিব লাগে, গ্ৰাফটিং কাটিং সকলোবিলাকৰ বিষয়ে আপোনালোকক দি আছোঁ। ইয়াৰ পিছত আনি আছোঁ যে কেনেকৈ পোকৰ বহুত কোৱালিটি থাকে, পোকৰ বিষয়ে আপোনালোকক দিম। PGR, NPK কাক কয়, মাইক্ৰ'নিউট্ৰিয়েণ্ট কাক কয় ন, সকলোবিলাক দিলেহে আপোনালোকে গম পাব যে কেনেকৈ কাক কেনেকৈ কি কৰিব লাগে। সকলোবিলাক ভিডিঅ' আপোনালোকে আহিবলগীয়া টাইমত পাই থাকিব। গতিকে আজি এই ভিডিঅ'টোতে আপোনালোকক দেখুৱালোঁ যে মই নেমু খেতি কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে, আৰু নেমুত মই যিকেইটা সাৰ ইউজ কৰিছোঁ আপোনালোকে দেখিবলৈ নিশ্চয় পালে হয়। আজি এই ভিডিঅ'টোতে আপোনালোকক দেখালোঁ যে আপোনালোকৰ যদি ঘৰতে নেমু খেতি কৰিম বুলি যদি ভাবিছে, এনেকৈ লগাই দিয়ক মোৰ নিচিনাকৈ, হয় নহয়। একো নাই, লাভ হওক লোকচান হওক, লগাই থৈ দিয়ক, এদিন নহয় এদিন নিশ্চয় লাভ হ'ব। গতিকে ফ্ৰেণ্ডসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকেও ভালে কুশলে থাকক, আৰু ভিডিঅ'বিলাক সকলোৱে লাষ্টলৈকে চাইছে, লাষ্টলৈকে চোৱাৰ উপৰিও একবাৰ লাইকটো বটনটো দবাই ল'ব, তেতিয়া অলপমান মনটো ভাল লাগে। আৰু এনেকৈ আপোনালোকে ভিডিঅ' পাই থাকিবৰ কাৰণে যদি নতুনকৈ মোৰ চেনেলটো আহিছে, একবাৰ ছাবস্ক্ৰাইব বটনটো দবাই ল'ব। এনেকৈ খেতিৰ বিষয়ে হওক, যিমান পাৰোঁ আপোনাক মটিভেশ্যন কৰিবলৈ চেষ্টা কৰিম। গতিকে ফ্ৰেণ্ডসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম।